স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়া মই যাব ওলাইছোঁ বজাৰলৈ, মানে আজি যিহেতু ফাকুৱা, সেইকাৰণে অকণমান ফাকুৱা লৈ আনোগৈ। তেনেহ'লে ব'লক। এয়া দোকান পাই গ'লোহি আৰু এতিয়া মই ফাকুৱা লৈ লওঁ তেনেহ'লে। আৰু ফাগুন মাহৰ বৈশিষ্ট্যই আচলতে সুকীয়া। ইমান সুন্দৰকৈ বিভিন্ন ধৰণৰ ৰঙীন ৰঙীন ফুলবোৰ ফুলে, বহুত ভাল লাগে। এয়া চাওকচোন কি সুন্দৰভাৱে লাগি আছে। এইদৰে পুৱাৰ বন্তি গছ জ্বলাই লৈছোঁ যিহেতু আজি ফাকুৱা। আৰু এইফালে আমাৰ শেৱালীয়ে খুব ধুনীয়াকৈ আলপনাৰ মাজতে কচি চাকি জ্বলাইছে, খুব ভাল লাগিছে। শেৱালীয়ে বৰ ধুনীয়াকৈ ৰংগোলী বনাইছে। আৰু আমাৰ এইকেইটা আমাৰ চামেকেইটা এইকেইটা ভালকে সানি দিছোঁ। হেপী হোলী। Happy Holi ka? তাৰপিছত পঢ়িব লাগিব দেই। পাপা আছে আকৌ দেই। চাওঁ পিতাই, চাওঁ মুখখন চাওঁ। ধুনু পিতাই বৰটোকোলাৰ ডিঙি দীঘল দীঘল দাঁত ঠেং, পানীৰ দাঁতত থলি খাই মাছ আমুকে। পেণ্টটো খুলি দিম নহয়, আগত পেণ্টটো খুলি দিম। আমি গা পা ধুই আজৰি হ'লোঁ হোলী খেলি, আৰু এতিয়া আমি এটা খানা খাম। গতিকে খানাটো আপোনালোকক দেখুৱাম কেনেকৈ খাওঁ, কি কি কৰোঁ। ব'লক তেনেহ'লে। আমাৰ পিতাই কোৱা আকৌ। যাম 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 যাম। তাৰপিছত কি আছিলে? আজি যে খানাটো খাম, মানে আজি ছাৰহঁতৰ নতুন ঘৰটোত আমি খানা খাম, প্ৰথম অপেনিং খানাৰ। আৰু তাৰ ওপৰলৈ আহিছোঁ অকণমান গোটেইকেইটা। এতিয়া চাওকচোন কি সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া বতাহ মাৰি আছে। যিহেতু বহাগ পাবহি, তাৰ আগতে গছৰ পাত সৰি চব শেষ হৈ যায়, আৰু এতিয়া গছৰ পাতবোৰ সৰিব লৈছে। এইদৰে বতাহ মাৰি আছে, খুব ভাল লাগিছে থাকি। খানা বনাই আছে ছাৰে। এতিয়া মাংস স্পেচিয়েল চিকেন, পোলাও আছে। বুকুৰে মৰম তোক দিম
বুলি বুকুতে কিমান দিন থম মনে মনে ভাবনে বাকৈ মোক কোনদিনা কেতিয়া জান বুলি কৈ